স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটোলৈ। দিনটোৰ বহুকেইটা বাৰ্তাৰ সৈতে চাকৰিৰ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাওক। GMCHত 28খন বিচনাযুক্ত ICU কক্ষ মুকলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অতি কমেও 1,15,000 স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে। পলায়ন কৰা বহিৰাজ্যৰ পৰা অহা 140 জন যাত্ৰীক আটক কৰিছে। ৰাজ্যত 5 জুনলৈ বৃদ্ধি কাৰফিউ। গ্ৰাম্যাঞ্চলত এতিয়াৰ পৰা 2 বজাতে হ'ব কাৰফিউ। ৰাজ্যত 5.16% হ্ৰাস কোভিড আক্ৰান্তৰ, মৃত্যু 84 জনৰ। কাজিৰঙাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত সংস্থাপন কৰিলে কেমেৰা। বুধবাৰৰ পৰা মহানগৰীৰ বজাৰে বজাৰে হ'ব কোভিড পৰীক্ষা। মহানগৰীত বৰ্ধিত কোভিড সংক্ৰমণৰ কাৰণে প্ৰশাসনৰ এই সিদ্ধান্ত। সয়েল কনজাৰভেশ্যন মানে ভূমি সংৰক্ষণে আহিছে 27টা পদ। এই পদকেইটাৰ কাৰণে লাগিব PSC পাছ, লগতে এক্সপিৰিয়েঞ্চ লাগিব। সবিশেষ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাব। আৰু এইটোৰ লাষ্ট ডেট হ'ল 28 মে'। আজিলৈ অহাকালি আকৌ লগ পাম নতুন খবৰৰ সৈতে। ধন্যবাদ।